হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মই কি কৰি থাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোকে চাবলৈ মোৰ আশা থাকিল। তেনেহ'লে আজি ভিডিঅ'টো গৈ যাব পাৰোঁ। হেল্ল' গাইজ, মই আজি এটা বৰ্ডমান ধলোঁ সেইকাৰণে অলপমান দেখাইছোঁ আপোনালোকক আৰু মোৰ ফুলবোৰ দেখাই দিছোঁ। ইমান ভাল ফুল নাই, তথাপিও অলপমান দেখাইছোঁ। আমাৰ ফুল বেছি নাই আৰু ঔটেঙা মই খুৱাইছিলোঁ আৰু মই ঘৰ মচিছিলোঁ। আজি ঘৰ চাফ চিকুণ কৰিছিলোঁ, সেইকাৰণে অকণমান দেখাই দিছোঁ ব্লগিং হিচাপে। আপোনালোকে যদি ভাল পায় ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বৰ্ডমান থল মই দেখাইছোঁ আৰু আবেলি মই গা পা ধুই হৈ গ'ল। তাৰপিছতে বাগানৰ পৰা এইবোৰ জলকীয়াবোৰ এইবোৰ কোমোৰাবোৰ আনিছে আৰু অমিতাবোৰ আনিছে। এসোপা জলকীয়া হয়, ভোট জলকীয়া হয় আৰু এইটো অমিতা, পকা অমিতা। মই আজি বহুত খাবলৈ মন গৈছিল আৰু ঈশ্বৰৰ কৃপাত গধূলি মই খাবলৈ পালোঁ। চাওক, এইবোৰ কোমোৰাবোৰ বাগানৰ পৰা আনিছে, হয় লোকেল আমাৰ এইটো ভোট জলকীয়া। আৰু দেওবাৰ ৰাতিপুৱা আমি নুনমাটিত গৈছিলোঁ। আমি যিহেতু গানৰ প্ৰেক্টিচ কৰিব গৈ আছোঁ, সেইকাৰণে আমি আহিছোঁ আজি নুনমাটিত। মই অলপমান ভিডিঅ' কৰিছিলোঁ, সেয়া অকণমান দেখাই দিছোঁ।